মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক বিদ্যালয়ত উদযাপন কৰা দিৱসসমূহৰ বিষয়ে জনাব বিচাৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টি চাই উপকৃত হ'বা। 17 জানুৱাৰী শিল্পী দিৱস। 21 জানুৱাৰী আন্তৰ্জাতিক মাতৃভাষা দিৱস। 26 জানুৱাৰী গণৰাজ্য দিৱস। 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। 4 মাৰ্চ শিশু সুৰক্ষা দিৱস। 22 মাৰ্চ বিশ্ব জল দিৱস। 7 এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস। 22 এপ্ৰিল ধৰিত্ৰী দিৱস। 25 এপ্ৰিল বিশ্ব মেলেৰিয়া দিৱস। 9 মে ৰবীন্দ্ৰ জয়ন্তী। 11 মে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দিৱস। 19 মে ভাষা শ্বহীদ দিৱস। 31 মে বিশ্ব ধঁপাত বিৰোধী দিৱস। 5 জুন বিশ্ব পৰিৱেশ দিৱস। 20 জুন বিষ্ণু ৰাভা দিৱস। 21 জুন আন্তৰ্জাতিক যোগ দিৱস। 11 জুলাই বিশ্ব জনসংখ্যা দিৱস। 15 আগষ্ট স্বাধীনতা দিৱস। 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। 8 ছেপ্টেম্বৰ বিশ্ব সাক্ষৰতা দিৱস। 21 ছেপ্টেম্বৰ বিশ্ব শান্তি দিৱস। 2 অক্টোবৰ গান্ধী জয়ন্তী।
13 অক্টোবৰ আন্তৰ্জাতিক দুৰ্যোগ নিবাৰণ দিৱস 14 অক্টোবৰ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম জয়ন্তী 15 অক্টোবৰ বিশ্ব ছাত্ৰ দিৱস 15 অক্টোবৰ বিশ্ব হাত ধোৱা দিৱস 24 অক্টোবৰ ৰাষ্ট্ৰসংঘ দিৱস 4 নৱেম্বৰ আন্তৰ্জাতিক হিংসা আৰু উৎপীড়ন নিবাৰণ দিৱস 5 নৱেম্বৰ সুধাকণ্ঠ দিৱস 11 নৱেম্বৰ ৰাষ্ট্ৰীয় শিক্ষা দিৱস 14 নৱেম্বৰ শিশু দিৱস 19 নৱেম্বৰ বিশ্ব অনাময় দিৱস 26 নৱেম্বৰ সংবিধান দিৱস 1 ডিচেম্বৰ বিশ্ব এইডছ দিৱস 3 ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱস 22 ডিচেম্বৰ ৰাষ্ট্ৰীয় গণিত দিৱস